মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আহি পাইছোঁ তেজপুৰত মাহঁতৰ ঘৰৰ ওচৰতে এখন পূজা হয়, গতিকে তালৈকে আহিছোঁ। আজি দশমী, সেই গতিকে আজি এতিয়া এয়া বিসৰ্জন দিব যাব ওলাইছে দেৱী। গতিকে ব'লকচোন আজি তেজপুৰতে পূজা চাওঁ আৰু তাৰ তেজপুৰৰ পৰিৱেশ দেখাওঁ আপোনালোকক। ব'লক। যাবলৈ ওলাইছে আন এটা ভিডিঅ'ত আপোনালোকে দেখিছে বৰ্তমান। এয়া সকলো আমাৰ ঘৰৰে, গতিকে বিৰাটেই ভাল লাগে। সকলো যাবলৈ ৰেডি হৈছে। প্ৰথম উঠিবলৈ পাইছে গাড়ী কেনেকুৱা তাত উঠিব ন সকলো দেৱীক আগবঢ়াবলৈ আহি আছে। চাই গৈ থাকক। ভালনে? দেৱীৰ গাড়ীখন আগে আগে গৈ আছে, বাকীসকল পিছে আহি আছে। চাই থাকক। তেজপুৰ টাউনৰ ভিতৰৰ দৃশ্য। আধা ৰাস্তা পাই গুচি আহিলোঁ, কাৰণ আমাৰ এতিয়া তেজপুৰ জামুগুৰিত ৰাতিলৈ ফাংচন আছে। গতিকে বাকে মোকে দুজনীকে গান গাবলৈ মাতিছে, আমি তালৈ যাম। গতিকে গুচি আহিলোঁ। এতিয়া ৰাতি প্ৰগ্ৰেম দেখাম, চাই থাকক ভিডিঅ'টো। ৰাতি প্ৰগ্ৰেমৰ ভিডিঅ'বিলাক কৰা নহ'ল, সেই গতিকে ফটোকে কৰিলেও মোৰ মোবাইলত কৰা নহ'ল কাৰণে দিয়া নহ'ল। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ বাই বাই।